बादल बरसा बिजुली है साबुन को पानी जीसू जीसू मौसम सा है हट जबानी ময়ো কিছু এটা গাবা জানো নাজনা নহয় মোক চবেই কয় জানো বুলি আৰু কেইদিন মই ইনষ্টাত লাইভ অহা নাই কাৰণে চবেই মোক কৈছে যে তুমি লাইভ কিয় অহা নাই মানে এনেই আৰু মন যোৱা নাই ঘৰত থাকি থাকিও বৰ অশান্তি পোৱা হৈছোঁ ইয়াৰ মাৰত দালেও সদায় মেটকাত জোৰ মহা বন্ধু সেই মহাৰ গুণ নোলোৱা হৈ গৈছে দেই How Maxine er কি হলে কেন কেছে How ওপি কি হলে তোর মুখখান তো ফুলে রয়েছে লুসিয়ান কে কিনো কবি আৰু মানত দালেও সদায় সদায় মেটকাৰ আঞ্জা মাহা বনবো সেই মাহা খাবার ইচ্ছা নহয় আহি গেছি বনি ঠিক কৈছে মই বৰ জ্বালা পাওঁ এই মাহ খাই খাই কিবা এটা কৰিব লাগিলে কিবা এটা কৰিব লাগিব ৰ হেৰি তই সেই নকৰা কেন হলি তোৰ যি লগৰ এটা আপি আছিলে তাৰ নামটো কি আছিলে এই বগী তাৰ লগতে নহ'লে কিবা খাইছে নাই অলপ ফুৰিও তই আৰু কথা ক দেই কচি দি বেয়া নুশুমো আছি তই আৰু হোটেলত কিবা খাবা যাবা দিয়া হ'লেও আৰু এই মাহা মেটকাপ জোল খাই মৰিব দিবে নৰৰ আৰু মই কিবা একবিধ কৰিম ৰ মোৰ তাতে এখন বচি আছে 200 টকামান তই লৈ যা খাই যা খাই মৰ কিবা যা দা সঁচাকে দিবি নে কি তোৰ মই বনি হওঁ ন তই মোক মৰম কৰা মাছটো মই ভাবছিলো তই দিও বুলি দিয়ে পইচা দিবে সুধছোঁ সেইটো হয় বাৰু কিন্তু সেই বুলি তোক এনাই তোৰ পইচা দিবে নোৱাৰো দেচোন মই কিবা একবিধ মোক দিলে কৰিব লাগিব কিবা এটা সহায় কৰিব লাগিব দে মোক তোক বা আৰু কি সহায় লাগে দেচোন কচোন কি সহায় লাগে শুনো কিজানি পূৰণ কৰিব পাৰোৱেই কিনো কম আৰু তোক সহায়নো কি কৰিবি তই মোক হেৰি নকৰাকে এটা কাম নকৰাকে তোৰ যি লগৰ আছে বগী তাৰ লগতে নহ'লে মোক কথা চথা পাতি নেদাকে তই চিনাকি হওঁ যিহেতু তোৰ মোৰ বনি হেন দেচোন আৰু বাহিৰৰ কোপ খোৱা তই কিমান দিতিয়াবি বাহিৰৰ কোপ খালি তোৰ যাওঁ বুলি লাজ নাই নাংগে তোৰ পইচা মোক যা মোৰ সন্মান হেদা হৈছে মোৰ নাক দ্বাৰা হ'ব হৈছে তই তই কি চব কথা ধন্দ চিৰিয়াছলি লয় মই এনেই তামচা কৰিছিলোঁ মই আৰু একলা কৰিম নে তোৰ লগত তোৰ আৰু খংকে উঠিছিল খং নকৰিবি তই মই পইচা দি আছোঁ এতিয়া কিন্তু এটা কথা তই মোক 200 টকা দিব লাগিব নহ'লে মাৰ আগত কৈ দিম মাই তই কি এনেকৈ মাক মাতিছা মই দিম নহয় তোক নাদা বুলি কৈছোঁ নেকি দিম ৰ তই মাক কাই বেনাগে বুলি কৈছোঁ ৰ দি আছোঁ ৰ মই ল যা সোনকালে যা চোৱাৰ পাই যা খাই যা কিবা যা দে তই এতিয়া যাবি মই যাওঁ দে মোৰ অলপ কামো আছে মই বিচনা পাৰাই নাই আজি উঠি পেলাই তোৰ লগতে এইগিলা কৰাতে টাইম গ'ল দে যাবি তা আহিবি সোনকালে দে মই যাওঁ দে জীৱন ভালে হৈছে দে বহি এটা ফোনে মাৰ এতিয়া দগৰি হাম তাই যাঙে নাদেখো দেখ মই বগী কতিয়া তই বেচা পালি নে কি সৰ্বত চিয়া নলাহে আজিকালি মোৰ এটা কথা কাৰণে ফোন কৰিলোঁ তোক মই ললি দেখোন কিনো কবি আছোঁ দে আৰু মোৰ খবৰ সিমান এটা ভালো নহয় তোৰ আৰু কি হ'লে খচখচা আছে নেকি তোৰ জীয়াৰ এইগিলা আল্টু ফাল্টু কথা কি কৈ থাকা নহ'লে কি হ'ল নকায়ে কলিয়ে জানিম মই কিনো কবি আৰু আমাৰ জীয়াতা কলি গাই আছিল তাই গোটাই কেইদিন তেজুক হাগি আছে জাগানি হোৱা বুলি কৈ আছে দেখোন পিটি আছে কিবা আছে এতিয়া কি কয় তোৰ জ্বালা আমাৰ একেদিন যি কাহিনী মায়ে গোটাই গেছটোত যি পাই তাকেই বহে দে সেই মখা খাই মোৰ বেপাৰী নহ'লে তই কৈছোঁ বাৰু কিনো যি পাই বহে দে ভালকে নকাকে কি বহে দে তন্দুৰ মাৰি দে এই মহা আংবাং মেটকা ক'ৰবাত ঢেকীয়া ক'ৰবাত এই ভলুজ যাবাৰ মোৰ থাকা আন হৈছে দেই আৰু ইয়াতে
আমাৰ গোটাতে হাকাৰ লাগি আছে কলি গাইটো লৈ বাদ দি দিয়াখান জ্বৰ কথা গেছি বাদ দি বেমাৰ হৈছে একো হোৱা নাই নহয় কমবো নহয় তও চাগে যাবা নৰবি পাই এতিয়া ভাবছিলো হোটেলত যাওঁ কিবা খাই আহোঁগৈ মুখা খাবা নৰা হৈ গৈছোঁ আৰু মই যাবা নৰিম দে গাইটোৰ কচিখনৰ পিছফালে পিচি বহি থাকিব দিছি তাতে বহি আছো হা তোৰ গাইৰ কচি পিছফালে কিয় বহিব লগা আছে মই কি জানো মোক পিচি বহি থাকিব দিছি মই বহি আছো চব আকে বাগলা লাগাল দিছা তও সেই আকে দে হ'ব দে তোৰ লগত নৰো মই দেই চব আকে চালা আকৌ সেই মেকানন যাবাই লাগিব কাৰবাৰ আজিবা মোক দেখা পাইছিলো নাখাওঁ যা শুনেই থাকোঁ মাই ভাত নাখাওঁ মই আমি পি আলহী ৰাখিবি মোক আজি ভাত নাখাওঁ মই